নমস্কাৰ সকলোকে অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি কাতি বিহু। গোসাঁই কাতি বিহু শুভেচ্ছা এটা দি দিয়া। হেপী কাতি বিহু কোৱা। হেপী কাটা বোলে। আচলতে আজি কাতি বিহুৰ একো কৰা নাই। মই মাহেকীয়াৰ সমস্যা আজি 3 দিনহে হয়, গতিকে একো কৰিবই নোৱাৰিলোঁ। সেইকাৰণে ভাবিলোঁ এনেই অকণমান আজি এটা সৰু ভিডিঅ' এটা দি দিওঁ। কাতি বিহু সকলোলৈকে আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। আশা কৰোঁ আপোনালোকৰ দিনটো ভালে যাওক। আৰু দিনটো শেষেই হ'ল, এতিয়া সন্ধিয়া হ'ল। তুলসীৰ তলত বন্তিগছ জ্বলাবও আজি দিনটোত মই নোৱাৰিলোঁ। মানুহজনে তুলসী তলখন মচি কৰি ধুনীয়াকৈ থৈছে চাফা কৰি, আৰু তেওঁৱে ধূপ ধূনা এইবোৰ তেল বন্তি জ্বলাব। আৰু আজিৰ দিনটোত ৰবাব টেঙা খাব লাগে। আমি পিছে মই খাব নোৱাৰিলোৱে, কাৰণ মই দুজনমানক ফোন কৰিছিলোঁ যে ৰবাব টেঙা খাওঁ ওলোৱা, আৰু সিহঁতে ক'লে যে ৰবাব টেঙা নায়েই। আৰু কটয়তো কামৰ পৰা আজৰি নাপালে। আৰু বিহু সৰুৱে হওক বা ডাঙৰেই হওক, কাতি বিহু হওক বা মাঘ বিহু হওক, সকলো ঘৰতে সমানেই কাম থাকে। কি মা কি হৈছেনো? কিয় তেনেকৈ আছা? বেয়া পাইছোঁ মই। এইটো আমাৰ প্ৰিয়া দেউতাকে আনি দিছে। দেউতা বুলি নামাতে, আচলতে পাপা বুলি মাতে। মিষ্টাৰে আনি দিছে এনেকুৱা দুটা। আচলতে এতিয়া যদিওহে অক্টোবৰ নৱেম্বৰ মাহ সোমালহি, অক্টোবৰ মাহ চলি আছে, তথাপিও মানে গৰম ঠাণ্ডা পৰাই নাই। সেইটো কাৰণে আৰু দিনত পিন্ধিব পৰাকৈ এনেকুৱা দুটা ফ্ৰক আনি দিলে আজি বিহু বুলি। আৰু বহুত ফ্ৰক আছে আৰু ন মা? কাপোৰ ধুই আছে ন? হাই কৰি দিয়া। হয়, মানে আপোনালোকৰ লগত মই আচলতে তেনেকৈ কথা পতাই নাই, ভিডিঅ'বোৰ দি আছোঁ। ভিডিঅ'বোৰ চাই যিসকলে চাইছে প্লিজ মানে ছাবস্ক্ৰাইব কৰি দিলে মোৰ কাৰণে অকণমান সুবিধা হয় আগুৱাই যোৱাত। আশা কৰোঁ আপোনালোকে সেই সুবিধাকণ অন্তত মোক দিব, যাতে মই আগুৱাই যাওঁ এই ইউটিউব জগতখনত, নিজৰ এটা পৰিচয় গঢ়ি তুলিব পাৰোঁ। আৰু ভাল লাগে আৰু মোক মই বুলি চিনি পাওক, এজন ইউটিউবাৰ বুলি চিনি পাওক, এজন ব্লগাৰ বুলি চিনি পাওক, বা ভিডিঅ' ক্ৰিয়েটৰ বুলি চিনি পাওক। চ' প্লিজ ভিডিঅ'বোৰ চাব আৰু ছাবস্ক্ৰাইব কৰিব। ভাবিছোঁ মানে অকণমান বেলেগ কণ্টেণ্ট লৈ আহোঁ, বেলেগ ভিডিঅ' বনাম। প্লিজ কমেণ্ট কৰিবচোন দেই, আপোনালোকে যিবিলাকে মোৰ ভিডিঅ'বোৰ চাই। মই অলপ জমনি টাইপৰ ভিডিঅ' বনাই দিম বুলি ভাবি আছোঁ। মাইণ্ডত চলি আছে মানে কেনেকৈ কি বনাম, কি কৰিম। চ' এতিয়ালৈকে বনাব পৰা নাই, বাট সোনকালে বনাম বুলি ভাবি আছোঁ। খিৰিকীখন যে দেখিছে মানে পৰ্দাখিনি ধুলোঁ, এটা এক্সপাৰ্ট নহয়, কাৰণ জানেই আৰু মতা মানুহে বহুতে বহুত ভাল বনায়। অৱশ্যে আমাৰ ঘৰখনৰ বাকী 2-এটা কাম যি ধুনীয়াকৈ কৰিব, সিমান ধুনীয়াকৈ ৰন্ধা বঢ়াত পাকৈত নহয়। তথাপিও এদিন বেলেগৰ হাতে খালে মনটো ভাল লাগি যায়। কিবা চাবা আকৌ, সেইটোৰ লগতে তুমিও পৰি যাবা, বুজিছা? সেইটোৰ লগতে তুমিও পৰি যাবা, হয় না? মনৰে আকাশত জ্বলি আছা তুমি, মৰমৱতী নৈ বুকুতে আছে বৈ, জানানে মৰমী তোমাকে পাবলৈ। মা তুমি সেয়া কৰগে যোৱা পাপাৰ লগত, চিপটো থোৱা আহা, এই চোফাতে থোৱা আহা, ইয়াত থোৱা। তাতে থোৱা, গাড়ীখনতে থৈ দিয়া। হাতখন শুকাই এই পানীতে হাতখন ধুই লওঁ। পাপা চলি যাব।
হয় নাই হয়নে মজুৰি খাব লাগিব মজুৰি খাব কি আহিব মজুৰি দিয়ে ন হয় নহয় হেৰি লাইটখিনি আমাৰ লগাই লাগিছিল বুজিছা সোনকালে আৰু হিমন্ত বিশ্ব শৰ্মা অ'কে বাই বাই কোনে কৈছে দেউতা বুলি ক'বলৈ তোমাক মই যে ক'লোঁ যে হেৰি কি বুলি কৈছোঁ জানা মই তাই দেউতা বুলি নকয় অৱশ্যে পাপা বুলি এনেকৈ ক'লোঁ যে এইটো দেউতাকে আজি বিয়া দেউতাকে আনি দিছে বুলি সেইটো কথা মনত ৰাখিল তুমি চব কথা জানা বেবী পাপাই তিতাই দিলে ন আমি চাহকাপ খাই লওঁ চাহ ৰেডি চাহটো খাই লওঁ এইটো কি পেটিছ আৰু এইটো বুনিয়াৰ লগত আমি চাহটো খাই লওঁ আহিছানে চাহটো খাই লওঁ তুমি কি খাবা এইটো খাই লোৱা তুমি এইটো খোৱা তুমি খোৱা কোনটো খাবা মামা এইটো চাই দিয়া কি পিছন গোখাই নিচিনা কথা চুলটো খাম পেলি খাই গৈছে বেলেগ মানুহ দেই তুমি চুলটো খাম পেলি খাই গৈছে এইটো দিয়া নিবি নোযোৱা ডেকা লোৱা আমাৰ দেখিছ একদম নিবি নাযায় নিবি গ'লেও নাযায় এতিয়া গাত ল'ম আমি প্ৰসাদ ন নিকৈছে আয়োজন কৰিছে এই ঘৰৰ ল'ৰাটোৱে লাগে এই তাইক প্ৰতিদিন পাতিছে কিয় এই কমৰে কাটিবি যদিও খুব ভাল লাগে ন ভোকাল বোলে একদম একদম ভণ্টি বা ইউটিউব চাই চাই সাবস্ক্ৰাইব কৰি দিব ওলাই পাছত ইউটিউব চাই মই আইঅ জিলকি আছে কথা আজি সন্ধিয়া ওলাব কিয় ঘৰ ঘুৰিছে ন মানে ঘৰ ঘৰ ঘুৰিছে ফল খেলিছা দানি খাইছা মোৰ চেনেলটো মামবাৰত ছাবস্ক্ৰাইব কৰিব পুৰবী বৰা সুমিত
মোৰ সেই চাওঁ এইফালে চাওক মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব এজনী আমাৰ বৰমা হয় একে গাঁৱত শ্ৰেষ্ঠ আইতা ন আইতা ইউটিউব চেনেলতে আছে আপোনাক আজি দি দিম আপুনি একে চিঞৰ জগমীয়া হৈ ভিডিঅ'টো দি যাব ভালে আছে গাটো এতিয়া ভাল আৰু এয়া আমাৰ বাইদেউ এয়া খুৰীদেউ এয়াও খুৰীদেউ বা কেইঘৰত দিছে 3-4 মানৰ পাইছোঁ চাহ এৰি থৈ দৌৰি যাব লগা হ'ল আচলতে ইয়াতে এটা নিয়ম আছে নিয়মটো হৈছে মানে কাতি বিহুৰ দিনা হওক লক্ষী পূজাৰ দিনা হওক চাহ কিন্তু এতিয়াও গৰমে হৈ আছে দেই কাতি বিহুৱে হওক বা লক্ষী পূজাই হওক বা দেৱালী দিনাই হওক মানে ইয়াতে এটা নিয়ম আছে চব ল'ৰা ছোৱালী মানে সেই ডেকা ল'ৰা নহয় আৰু গাভৰু ছোৱালীকেইজনীও আহে আৰু 2-এগৰাকী ডাঙৰ মানুহো আহে গৃহস্থও আহে এনেকৈ আহে মানে ওলাই আহে পলিথিন হাততে লৈ লৈ ঘৰে ঘৰে মাহ প্ৰসাদ দিয়ে বুট কাতি বিহুৰ দিনা বুট আৰু নাৰিকল দিয়ে লক্ষী পূজাৰ দিনা চিৰা নাৰিকল দিয়ে আৰু দেৱালীৰ দিনাও দিয়ে নাৰিকল বুট গতিকে এইবোৰ বিচাৰি বিচাৰি প্ৰত্যেক ঘৰতে আহে আজি মই নোৱাৰাৰ কাৰণে এনেইতো দিওঁৱেই আৰু নাহিলে যদি আহে তেতিয়াতো দিয়াৰ পিছত নাহিলে বেয়া লাগিব সেইটো কাৰণে আহিছে কিন্তু মোৰে দুৰ্ভাগ্য যে মই এইবাৰ দিবই নোৱাৰিলোঁ মিষ্টাৰ ৰাতিপুৱা ডিউটি গ'ল কাৰণে বুটখিনি তিওৱা নহ'ল আৰু মই নোৱাৰোঁ যেতিয়া মই তিয়াবও নোৱাৰোঁ সেইবাবে দিয়া নহ'ল গোটেইখিনি আহি খালী মুখে গুচি গ'ল বেয়া লাগিছে তেওঁলোকক মই কৈছোঁ যে মই দেৱালী দিনাই ভালকৈ কিবা এটা খুৱাই দিম বুলি আৰু মোকো লগ ধৰি লৈ গ'ল গোটেইকেইঘৰলৈ মানে 4 ঘৰমানত গ'লোঁ প্ৰসাদ একদম ফুল এক পলিথিন আহিছে ভাল লাগে আৰু চবেই অকণমান ফূৰ্তি কৰে আজিকালি আজিৰ দিনত এনেকুৱা মানে পৰিৱেশ নাইকিয়াই হৈছে গাঁৱত কাৰো ঘৰলৈ কোনো নোযোৱাই হৈছে গাঁৱতে বা চহৰত বাৰু এইবোৰ নীতি নিয়ম নাই তথাপি গাঁৱতো আজিকালি কাৰো ঘৰলৈ কোনো নোযোৱাই হৈছে নিজে নিজে মাহ প্ৰসাদকেইটা দি শৰাইখন আগবঢ়াই নিজে নিজে খোৱা নিচিনা হয় আজিকালি কিন্তু ইয়াতে সেইটো পৰম্পৰা আছে খুব ভাল লাগিছে ছোৱালীজনীয়ে কেতিয়াও দেখা নাই আৰু তাইক আজি প্ৰথমবাৰৰ বাবে এনেকৈ লৈ গ'লোঁ ঘৰে ঘৰে মাহ প্ৰসাদ খাবলৈ ভাল লাগিলে আৰু খুব ভাল লাগিলে সেইটো কাৰণে অকণমান ভিডিঅ' কৰি ৰাখিছোঁ আশা কৰোঁ আপোনালোকে চাই ভাল পাব ভিডিঅ'বোৰ আৰু এতিয়া ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ কাৰণ ভিডিঅ'টো ঘৰে ঘৰে ইঘৰত অকণমান সিঘৰত অকণমান কৰোঁতে অকণমান দীঘলেই হৈ গৈছে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব এনজয় কৰিব আৰু ভাতনো কি বনাম ভাত মাংস আনিছে মিষ্টাৰে বনাব গতিকে ভাত চাত বনোৱা এইবোৰ দেখাই কৰি নাথাকোঁ আৰু মিছাতে সময় নষ্ট বৰ হ'ব গতিকে আজি ভিডিঅ'টো চাই যদি ভাল পাইছে প্লিজ লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু লগতে মোৰ বেল আইকনটো দবাই দিব থেংক ইউ ছ' মাছ